মঙলদৈ চহৰৰ বান পৰিস্থিতিৰ ভয়াৱহ ৰূপ স্থানীয় ৰাইজ আৰু ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ সপোন তছনছ হোৱাৰ দিশে চহৰখনৰ 10টা ৱাৰ্ডৰ লগতে চুবুৰীয়া অঞ্চলৰ সমূহ বানপানীয়ে বুৰাই পেলাইছে বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে চহৰখনৰ নলা নৰ্দমা নিৰ্মিত নকৰাৰ বাবেই আজি মঙলদৈ চহৰখন বানপানীয়ে বুৰাই পেলাইছে এই অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ইফালে মঙলদৈৰ এখন বেকাৰী ৰিপুজৰ ভিতৰতো পানী মাথো পানী তাৰ পৰিৱৰ্তে মঙলদৈ সংযোগী ভুটিয়াচাং পথ বন্ধ হ'ব বুলিও জানিব দিয়ে প্ৰশাসনে বৰ্তমান ভুটিয়াচাঙৰ পথটো সম্পূৰ্ণৰূপে পানীৰ তলত আছে তাৰ লোকসকল ঢাপলি মেলিছে ওখ স্থানলৈ এতিয়া পৰৱৰ্তী সময়ত প্ৰশাসন তথা স্থানীয় ৰাইজে কি পদক্ষেপ ল'ব সেয়া হ'ব লক্ষণীয় নিউজ এক্স ৰিপৰ্ট নিউজ অসম ইণ্ডিয়া নামি দিয়া নামি দিয়া কত দিবি নিউজ এক্স ৰিপৰ্ট নিউজ অসম ইণ্ডিয়া